নমস্কাৰ কি খবৰ আপোনালোকৰ ভালনে স্বাগতম জনাইছো আপোনালোকক এটি নতুন ভিডিঅ'লৈ লগতে সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ হিয়া ভৰা শুভকামনা জ্ঞাপন কৰিছোঁ এতিয়া আমি গৈ আছো মাঘৰ বিহু যা যোগাৰ কৰিবলৈ তাতে আমাৰ ভেলাঘৰ আৰু মেজি জ্বলাবৰ কাৰণে আয়োজনবোৰ কৰি থকা হৈছে আৰু আমি ইয়াতে এয়া কালেকশ্যন এতিয়াও হৈ আছে কালেকশ্যন কৰি আছোঁ আগতে আমি গৈ আছোঁ এতিয়া আপোনালোকক দেখুৱাই থাকিম কি কি হৈ আছে কাইলৈ চাই থাকক কাইলৈ কি হ'ব এতিয়া হৈছে কামৰ মাজতে চাহ খোৱাৰ পৰ্ব আৰু সকলোৱে একাপ একাপ চাহ খাই লোৱা হৈছে কাৰণ কাম এতিয়াও বহুত বাকী আছে গতিকে এতিয়া চাহৰ জুতি তাৰ পাছত আকৌ কাম গুড মৰ্নিং সকলোকে ভোগালী বিহুৰ হিয়া ভৰা শুভকামনা জনাইছোঁ মোৰ ফালৰ পৰাও আজি আমি এতিয়া গৈ আছোঁ য'ত আমি মাঘৰ বিহু উদযাপন কৰিম তালৈকে গৈ আছোঁ ধুনীয়াকৈ মেজি চেজি জ্বলোৱা হ'ব পিঠা পনা লৈ আহিছোঁ এতিয়া দেখিছেনে কুঁৱলীয়ে হৈ আছে আৰু এতিয়া আমি ওলাইছোঁ অসমীয়া সংস্কৃতি আৰু পৰম্পৰা ৰক্ষা কৰিবলৈ প্ৰস্তুত কৰা এই মেজিটোৰ পৰা আৰম্ভ কৰি সেই অকণমানি খেৰৰ মৰম লগা ভেলাঘৰটো আৰু লগতে অলপ নতুনত্ব আনিবলৈ প্ৰস্তুত কৰা এই চেলফি ষ্টেণ্ডালে কিন্তু আমাৰ সকলোৰে মন আকৰ্ষিত কৰি তুলিছে নহয়নে মাঘৰ বিহু আৰু ভেলাঘৰ বুলি ক'লে সাধাৰণতে আমাৰ ল'ৰালিলৈ মনত পৰে নহয়নে সকলোৱে যে কিমান দিনৰ পৰা প্ৰস্তুতি চলাই থাকোঁ এতিয়া আমি সকলোৱে আৰম্ভ কৰিব লৈছোঁ মেজি জ্বলোৱা পৰ্ব এইখিনি সময়ত এই অগ্নি দেৱতাৰ ওচৰত আমি এই মেজিটো অৰ্পণ কৰিছোঁ এই মেজি জুইকুৰাতে জাহ যাওক সকলোৰে দুখ কষ্ট আৰু সমাজৰ দুৰ্নীতি কঢ়িয়াই আনক ভোগালী আৰু ৰং সুখ সমৃদ্ধি তাৰে কামনাৰে সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ It is an integral part of my lifestyle और आज जो माघ बिहू है भोगाली बिहू खाने पीने का दिन है खूब मौज मस्ती का दिन है संपन्नता का दिन है आप सब लोगों को मेरी तरफ से बहुत बहुत शुभकामनाएं इस माघ बिहू की बहुत काम কৰিছে আমাৰ ছোৱালীকেইজনী আৰু ল'ৰা দুটা ছোৱালীকেইজনী এয়া হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয় তেখেতে এই অনুষ্ঠানটি টেকেলি ভঙা খেলৰ জৰিয়তে শুভাৰম্ভণি কৰিছে আমাক উৎসাহ দিয়াৰ বাবে পুনৰ ছাৰৰ হৈ এবাৰ হাত চাপৰি এইবাৰ আৰম্ভ হৈছে ছোৱালীসকলৰ টেকেলি ভঙা প্ৰতিযোগিতা আৰু এই প্ৰতিযোগিতাৰ প্ৰথম প্ৰতিযোগী হৈছে মই গতিকে চাওঁচোন মই কি কৰিব পাৰোঁ এতিয়া আৰম্ভ হৈছে ছোৱালীসকলৰ সংগীত চকীৰ প্ৰতিযোগিতা আৰু ইয়াত সকলো ছোৱালীয়ে ইমান ধুনীয়াকৈ অংশগ্ৰহণ কৰিছে নাচি নাচি সকলোৱে নিজৰ আসনখন ৰক্ষা কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছে ময়ো কিন্তু পিছ পৰি ৰোৱা নাই এই ক্ষেত্ৰত ময়ো মোৰ চেষ্টা চলাই আছোঁ নাচি নাচি নিজৰ আপ্ৰাণ চেষ্টা চলাই আছোঁ নিজৰ আসনখন ৰক্ষা কৰিবলৈ আৰু এয়া হৈছে আমাৰ শেষৰটো ৰাউণ্ড ইয়াতে আমি তিনিগৰাকীৰ মাজত প্ৰতিযোগিতাটো হৈ আছে আৰু বিচাৰক মণ্ডলীৰ অনুৰোধ মৰ্মে নাচি নাচিহে বোলে নিজৰ আসনখন বচাব লাগিব
যিহেতু বিহু আনন্দটো সকলোৰে হয়, এইবাৰ ল'ৰাসকলো কিন্তু সংগীত চকী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। ইমান ধুনীয়াকৈ তেওঁলোকে ইয়াত দেখিছেনে দৌৰিছে নিজৰ আসনখন বচাবৰ কাৰণে। খেল ধেমালিটো চলিয়ে থাকিব। এইখিনিতে যাওঁ আমি, যিহেতু ভোগালী বিহু ভোগৰ উৎসৱ, অকণমান জা জলপান নোখোৱাকৈ জানো পাৰি, গতিকে ধুনীয়াকৈ দৈ চিৰা আয়োজন কৰা হৈছিল। সকলোৱে একেলগে মিলিজুলি ভোগৰ উৎসৱ ভোগালীৰ আমেজ লোৱা হ'ল। এতিয়া আৰম্ভ হ'ব সকলোতকৈ আকৰ্ষণীয় প্ৰতিযোগিতা, হাঁহ ধৰা প্ৰতিযোগিতা। আহকচোন চাওঁ। প্ৰথমে আৰম্ভ হৈছে ছোৱালীসকলৰ হাঁহ ধৰা প্ৰতিযোগিতা, আৰু ইয়াতে চবকে চকুত গামোচা এখন বান্ধি দিয়া হৈছে আৰু হাঁহটো ধৰিবৰ বাবে মেলি দিয়া হৈছে। তললে যা জাসমিন তললে যা জিম্পি ধর জিম্পি আর জাসমিন সাবি এইবাৰ ধুনীয়াকৈ ল'ৰাসকলো হাঁহ ধৰিবলৈ নামি গ'ল। ধুনীয়াকৈ সকলোৱে চেষ্টা চলে যে ধুতি পিন্ধি থকা ল'ৰাটোক চাওকচোন দেৱজিত, সি কেনেকৈ ধৰিছে, হাঁহে ধৰিছে নে মাছে ধৰিছে নে ক'বই নোৱাৰিছোঁ। ৰ'ব আপোনালোকে ভাবিছে ন ইমান হুলস্থুল কিয় হৈছে? আচলতে কি হৈছে জানেনে, এইফালে যে ৰৈ আছে দাদাকেইজন, তেওঁলোকৰ পৰা সেই খেলিবৰ বাবে সেই ল'ৰাজনে গামোচাখন লৈছিলে। গামোচাখনৰ সলনি তেওঁলোকক আধা হাঁহৰ মাংস লাগিব বুলি তেওঁলোকে কৈছে। চিম্পি বা আৰু মই বহুত চেষ্টা কৰিলোঁ হাঁহটো ধৰিবলৈ, নোৱাৰিলোঁ, কিন্তু এয়া বেচেৰিটা মেকআপো বেয়া হ'ল। আমি বহুত চিঞৰিলোঁ, চেষ্টা কৰিলোঁ হাঁহটো ধৰক বুলি, কিন্তু নোৱাৰিলোঁ। দুৰ্ভাগ্যবশতঃ আজি আলু পিটিকাই ভাতটো খাব। চিম্পি বা কি ক'বা কোৱা? বহুত দুখ পাইছোঁ। ইয়াৰ পাছতে মৃগাংক বৰা আৰু নহ'ল। আমি যিহেতু হাঁহ খাই প্লাৱন বৰাৰ নৃত্য পৰিৱেশনৰ কাৰ্যসূচী আছে, গতিকে দুয়োকে সাজু হৈ থাকিবলৈ। মই চেনাই শুকাইছো তোমাৰে বেজাৰত, তুমি চেনাই শুকাইছা কিয়? ভাল লাগিলে ৰাইজ? ঠিক আছে, এতিয়া গানটো গাওঁ। হীৰা বাখৰ নানি মৰম মাতিছো তোমাক জানে মনি, তুমি বুকুৰে হীৰা বাখৰ মনি, ক'তেনো গৈ আছিলা বিচাৰি ফুৰালা, ক'তেনো গৈ আছিলা বিচাৰি ফুৰালা, জানো এতিয়া সন্ধিয়া 6 বাজিছে আৰু এতিয়া আহি ৰুম পাইছোঁহি। সঁচাকৈ অনুষ্ঠানটো খুব ধুনীয়াকৈ আয়োজন কৰা হৈছিলে। সকলোৱে খুব ধুনীয়াকৈ সহায় সহযোগিতা আগবঢ়াইছে। নিজৰ সংস্কৃতিৰ ৰীতি নীতিসমূহ ৰক্ষা কৰিবৰ কাৰণে ইমান সুন্দৰকৈ সকলোৱে যথাসম্ভৱ যিখিনি নীতি নিয়ম কৰিব পাৰি সকলোখিনিয়ে খুব ধুনীয়াকৈ আয়োজন কৰিছিল। তাৰ বাবে সকলোকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ, ইমান ধুনীয়াকৈ অনুষ্ঠানটো আমাৰ মাজলৈ আগবঢ়াই দিয়াৰ বাবে। লগতে আপোনালোককো ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। আৰু শেষত অসম বিশ্ববিদ্যালয়ৰ মাঘৰ বিহু চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই।